নমস্কাৰ। আজি আচলতে মই উপস্থিত আছোঁ আমাৰ ৰজনী ভাই কইনা শুভ পুৰস্কৃতা ব্যৱহাৰ। আচলতে এই শুভ পুৰস্কৃতা যোৱা চলং পথাৰ ফিল্ডত আয়োজন কৰিছে। আচলতে এটা আজি এই চলং পথাৰত লোকে লোকাৰণ্য হৈ পৰিছে। আচলতে আমি বন্ধুসকলক আজি যি মানে স্মৃতিৰ কাৰণে বনাই দিলোঁ। ভিডিঅ'টো থাকি যাব। চলং পথাৰত প্ৰথম হৈছে এনেদৰে এয়া ছোৱালী কইনা কি হ'ব পেহীয়েক কি ক'ব আজি আচলতে চলং পথাৰত এটা উৎসৱমুখৰ পৰিৱেশ যি চলং পথাৰত আজিলৈকে হোৱা নাই। ৰাজস্থানত এনেকৈ পেণ্ডেল ধৰি পিনে আচলতে এনেকৈ হোৱা নাই। আনকালে আচলতে ইয়াত চলং পথাৰত এনেকৈ থিয়েটাৰ নহয়, কিন্তু আজি ৰজনী তালুকদাৰ বিকাশ তালুকদাৰ পৰিয়ালে গোটেই গাঁৱৰ মানুহক মাতি পেলাই ধুনীয়া সুন্দৰ আপ্যায়ন কৰিছে। এই মানুহবিলাকক আচলতে আজি এই শুভ মুহূৰ্তত কি ক'ব? একচুৱেলি নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে বহুত দিনৰ মূৰত লগ পাই এনেকুৱা এটা লাগিছে যেন মই ক'ব নোৱাৰা এটা অনুভূতি। আপুনি নিজে বুজিব লাগিব যিটো তাৰমানে হৈছে মন বহুত প্ৰফুল্লিত। তাতকৈ অধিক আৰু কি ক'ম, নিজে অনুভৱ কৰক। দিয়ক, ধন্যবাদ। হয়, আচলতে আজি ব্লগটো বনাই দিলোঁ, পাৰ্চনেল ব্লগ হয়। আচলতে চলং পথাৰত এটা সঁচাকৈ উৎসৱমুখৰ পৰিৱেশ। গোটেই চলং পথাৰ আচলতে বিভিন্ন মানুহ আহি পেলাই এই যি ৰজনী তালুকদাৰ কইনাৰ শুভ পুৰস্কৃতাত আচলতে লোকাৰণ্য হৈ পৰিছে। এটা আনন্দমুখৰ পৰিৱেশ। এই মুহূৰ্তত আমাৰ কইনা মাক আছে, কি ক'ব? মানুহ আহিছে, ভাল লাগিছে চবৰে। আদৰ ইমানখিনি পাৰিছোঁ কৰিছোঁ নাজানো, যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু। হয়, এইফালে খুৰাক নেকি? খুৰাক আচলতে ৰজনী তালুকদাৰ আজি পৰিয়ালৰ গৃহত আচলতে ৰাজস্থানত আমাৰ চলং পথাৰ মেৰাপানী অঞ্চলত এই চলং পথাৰত দিনা প্ৰথম হৈছে এনেকৈ এই যে লোকে লোকাৰণ্য মানুহ বিভিন্ন মানুহ আহিছে। এই মুহূৰ্তত কি ক'ম? কি ক'ম আৰু, ভাল লাগিছে। আচলতে কি হয়, আমাৰ যিটো তোলনি বিয়া নোহাই তোলনি বিয়াত আচলতে এটা দেখিবলৈ পোৱা নাই, যিটো বিয়া নাম দেখিবলৈ পোৱা নাই, শুনিবলৈ পোৱা নাই, মানে দেখিবলৈ পোৱা নাই। তাৰপৰা কি বিয়া নাম গাই দিব নেকি? তোলনি বিয়া বুলি ক'লে আচলতে বিয়া নামটো নহ'লে তোলনি বিয়া নালাগে, হয় নাই বাৰু? নাম এষাৰ গাই দিব নেকি? আমাৰ বিয়নী আছে, বিয়নীয়ে গাই দিব। বিয়া নাম নাজানে? গাব নোৱাৰি। সেইটো কথা। আচ্ছা, হয়, এয়া সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকলক। এইটো পাৰ্চনেল ব্লগ হয়। পাৰ্চনেল ব্লগ যদিও আচলতে স্মৃতিৰ কাৰণে এইটো বনাই দিলোঁ। আচলতে চলং পথাৰত এনেকুৱা ধৰণৰ হোৱা নাই, সেইটো কাৰণে আমাৰ এটা ভাল লাগিছে, ভাল লগা এটা পৰিৱেশ। বিভিন্ন প্ৰান্তৰ আচলতে 5, 6, 7, 8খন 10খন গাঁৱৰ মানুহ আহিছে। মেৰনৰপৰা ধৰি বিভিন্ন মানুহ ইতিমধ্যে আহি পেলাই যি ৰজনী তালুকদাৰ কইনাৰ শুভ পুৰস্কৃতাত উপস্থিত হৈছেহি। আমাৰ মাজত আছে কইনাটো আছেই বাৰু, বুঢ়ীমাক আছে। আচলতে বুঢ়ীমাক বুলি কওঁতে নাতিনীয়েকৰ তোলনি বিয়াত বুঢ়ীমাকৰ গা কি হয় 7-8খন হয়। আচলতে এতিয়া আমাক এই চলং পথাৰত এটা গাঁৱলীয়া পৰিৱেশ হ'লেও ইয়াত বিয়া নামটো আমি শুনা নাই। বুঢ়ীমাকে এটা বিয়া নাম গাই শুনাব লাগে। যি গাই গাওঁ ময়ো চিন্তা কৰিব লাগিব ন, কোনটো গাওঁ বাৰু। গাই দিয়ক এটা মনত পেলাই লওক। ৰাম কৃষ্ণ ফুলাম পাতি পাৰি, ৰাম কৃষ্ণ চাউ চিতা মাৰি, হৰি মূৰ আনা গৰাই দেউক মাতি, ৰাম কৃষ্ণ সমাজৰ পাতিতে লাগে এতিয়াই বিয়া লাগিছে। ৰাম কৃষ্ণ নাজানে, ৰাম কৃষ্ণ পাতিতে বহিব, হৰি মূৰ আইতাকো নাহিলা সুধি, ৰাম কৃষ্ণ আইতাকো
ঘূৰাই ৰাম কৃষ্ণ দুয়া থুকাৰিবা হৰি মূৰ ৰাইজলৈ কৰিবা সেৱা ৰাম কৃষ্ণ আইদেউকা ৰাম কৃষ্ণ কোনে বয়ে দিয়া হৰি মূৰ আঙুলি তোৱালে ভাতে ৰাম কৃষ্ণ দিনি কৰিছে ৰাম কৃষ্ণ দিলি কি কৰিছে হৰি মূৰ বৰি তীৰে বিয়ে ৰাম কৃষ্ণ সৰ্ব পেচৰা ৰাম কৃষ্ণ কাপোৰ বয়ে দিয়া হৰি হয় এতিয়াহে বিয়া লাগিছে বুঢ়ীমাকে এটা সুন্দৰ বিয়ানাম গাই শুনালে আচলতে এইটো মোক কৈছে পাৰ্চনেল ব্লগ হয় এইটো স্মৃতিৰ কাৰণে বনাই দিলোঁ আচলতে আমাৰ চলংপথাৰ যি স্মৃতি ৰজনী তালুকদাৰ বিয়াৰ স্মৃতি হৈ ৰ'ব কেতিয়াবা মনত পৰিব সেইটো কাৰণে বনাই দিলোঁ আচলতে এটা কথা হয় মহিলাসকলৰ যিটো তুলনি বিয়া শুভ পুষ্পিতা মহিলাসকলৰ এনে বিবাহ হ'লে মানে বা এনেকুৱা উৎসৱ পাৰ্বণ হ'লে আচলতে সাজি কাচি আহিব লাগে অলপ খৰচটো বেছি হয় নেকি বাৰু পুৰুষতকৈ হা যিহেতু সাজি কাচি আহিব লাগে মানে অলপ ফেশ্বন কৰি আহিব লাগে হা অলংকাৰ নাই মহিলা অলংকাৰ আছে তাতে আকৌ এনেকুৱা বিবাহ বুলি ক'লে আকৌ ভালদৰে লাগে হয় এইফালে আমি সামগ্ৰিক দৃশ্য খাদ্য ভোজনালয়ত দেখুৱাবলৈ চেষ্টা কৰিম আচলতে যি ভোজনালয়ৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম এই চলংপথাৰ অঞ্চলত কিদৰে আচলতে ৰজনী তালুকদাৰ ঘৰত কিদৰে অতিথিক আপ্যায়ন কৰিছে বিভিন্ন আচলতে মানুহ মাতি পিনাই বিভিন্ন গাঁৱৰ প্ৰায় 10খন গাঁৱৰ মানুহ মাতি পিনাই আচলতে যি বিকাশ তালুকদাৰ ৰজনী তালুকদাৰে সুন্দৰভাৱে আপ্যায়ন কৰিছে আমি যি ভোজনালয়ৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ফালৰ পৰা আচলতে এই ভোজনালয়টো লোকাৰণ্য হৈ পৰিছে ক'বনে এবাৰত কিমান মানুহ খাব পৰা হৈছে ভোজনালয়টোত 150 এইদৰে আচলতে লৈ নিজে লৈ খোৱা চিষ্টেম কৰিছে এইদৰে আচলতে আমাৰ ভোজনালয়ক সহায় কৰি দিবলৈ ৰিচিপশ্যনত সহায় কৰি দিবলৈ আমাৰ বন্ধুহঁত তথা ভাইটিহঁত আহিছে নিৰ্দিষ্ট জেগাৰ পৰা এইফালে পোলাও বনাইছে এইফালে ভাত আছে ভাত খাব পাৰিব দাইল আছে এইটো কি ভাজি আলু ভাজি আছে এইটো কি হা জলকীয়া ভাজি এইফালে খাচী মাংস আছে খাহী মাংস আছে দেখাব লাগিব খাহী মাংস আছে এইফালে এইটো কি মুৰিগণ্ডা আছে আচলতে নিজে লৈ থোৱা এতিয়া এইফালে লৈছে প্ৰথম লোৱা হৈছে নে আগতে ল'লে আকৌ এবাৰ লৈছে কেইবাৰ দুবাৰ হৈছে এবাৰ হৈছে এইফালে পানী দিয়াত ব্যস্ত পূৰা আচলতে ভিডিঅ'টো স্মৃতিৰ কাৰণে বনাই দিছোঁ যি ৰজনী তালুকদাৰ ঘৰত আচলতে এইদৰে অতিথি আপ্যায়ন কৰিছে বিভিন্ন মানুহ মাতি পিনে আচলতে গাঁওখনৰ বিভিন্ন মানুহ মাতিছে এইদৰে আচলতে চলংপথাৰত প্ৰথম হৈছে চলংপথাৰত এনেদৰে হোৱা নাই প্ৰথম হৈছে চলংপথাৰ আছে আমাৰ চলংপথাৰ ইয়াত বহুত ধনী মানুহ আছে বহুত কোটি টকীয়া লাখ টকীয়া মানুহ আছে কিন্তু এইদৰে আপ্যায়ন কোনো কৰা নাই এটা আচলতে স্মৃতি হৈ ৰ'ব কেনেকুৱা লাগিছে খানা কি দিছে ভাপত দিয়া মাছ দিছে ভাপত দিয়া মাছ আৰু
হা কণী কণী কেইবাৰ দিছে এবাৰ দিছে দে আৰু দিব হৈ থাকিলেই হ'ল আৰু লৈ থাকিলে নিজে লৈ ল'ব লাগে খাইছে তোমাৰ এয়া কেইবাৰ ল'লে কি পাইছে এয়া মাছ পাইছোঁ কিহৰ মাছ জানো খানাটো ঠিকে আছে নে বাৰু দুগৰা মাৰিছোঁহে আৰু ঠিকে আছে হয় ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে দেই বৰ ভাল লাগিছে ভাত ভাত আকৌ নাই লোৱা নেকি নাই লোৱা নাই নাই লোৱা একেবাৰে লাজ কৰিছে নেকি নাই লাজ নাই কৰা একেবাৰে লৈ আহিছোঁ অঁ আচলতে এইটো সঁচাকৈ এটা তালুকদাৰ পৰিয়ালৰ শুভ দিন তালুকদাৰ পৰিয়ালৰ কাৰণে শুভ দিন এইটোৱে আচলতে বিভিন্ন মানুহ খাদ্য গৃহতো আচলতে বিভিন্ন মানুহ সমাগম দেখা গৈছে এইফালে আমাৰ এগৰাকী আছে খাই হ'লে নি অঁ আনিবলৈ গৈছে কেইবাৰ প্ৰথমবাৰ নে দ্বিতীয়বাৰ এবাৰে কেলৈ এবাৰ খাই লাজ কৰিছে নেকি লাজ কৰিব নালাগে ইতিমধ্যে জনাইছে আমাক খাদ্য বিভাগে জনাইছে আঁতৰি দিব লাগিব ন যে যিমান পাৰে সিমান লৈ খাবলৈ কৈছে লাজ কৰিবলৈ কোৱা নাই নিজে নিজে লৈ খালেই হ'ল ইয়াত মানে খোৱাৰ কাৰণে আচলতে এটাৰে ৰাখিছে ৰিচিপশ্যনৰ কাৰণে মানে এডোখৰ জেগাই ৰাখিছে ইয়াত VIP বুলি ৰখা নাই কেনেকুৱা লাগিছে খাদ্যটো সুন্দৰ হৈছে ন মাংস কেইবাৰ ল'লে এবাৰ কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে মজা খাই হ'লেই নি নাই হোৱা দেই ভাপৰ মাছ খুলিছোঁহে হয় এইটোৱে আচলতে কি এইটো পাৰ্চনেল ব্লগ বনাই দিলোঁ নিউজ নহয় পাৰ্চনেল ব্লগ হয় যে স্মৃতিৰ কাৰণে চলংপতা স্মৃতিৰ কাৰণে আমি বনাই দিলোঁ ভাইটি যি ৰজনী তালুকদাৰ যি কইনা শুভ পুষ্পিতা বিবাহত এইটো কিমান মানুহ গৈছে প্ৰতিবাৰতে আপোনাৰ 70-80জনকৈ গৈছে এতিয়ালৈকে কিমান মানুহে খালা আন্দাজ 2000 ওচৰা-ওচৰি 2000 আৰু কিমান অহা সম্ভাৱনা আছে আৰু 2000 আৰু 2-3 হাজাৰ আৰু 2-3 হাজাৰ হয় সুন্দৰ আপ্যায়ন আমিও যে পৰিয়ালৰ তালুকদাৰ পৰিয়াললৈ তথা কইনাগৰাকীলৈ আমাৰ শুভকামনা জনালোঁ যে অনাগত দিনত যে যিদৰে আজি অতিথি আপ্যায়ন তথা খোলা মনেৰে এটা শুভ কাৰ্য সমাপন কৰিছে অনাগত দিনত কইনাগৰাকীয়েও জীৱন সুখ মধুৰ আৰু শিক্ষাই দীক্ষাই উন্নতি হওক তাৰে কামনা কৰিলোঁ এইফালে আছে আমাৰ আচলতে এয়া দেখিছে আপোনাৰ মানুহৰ সমাগম দেখিছে মানুহ নধৰা হৈ গৈছে সমাগম এইফালে আমাৰ আছে এই দেউতাকো আছে দেউতাক একদম পূৰা ব্যস্ত হৈ আছে একো কথা নকয় এতিয়া